Hi everyone, welcome back to my another blog. কি খবৰ আপোনালোকৰ? আশা কৰোঁ ভালেই। চাওক মই এতিয়া ৰেডি হৈ আছোঁ। ক'ত যাম জানেনে? আজি মই যাম মাৰ ঘৰত। এতিয়া হাঁচি কাচি ৰেডি হৈ আছোঁ আৰু ৰেডি হোৱাৰ পিছত ঘৰৰ পৰা ওলাম। আপোনালোকে মোৰ ভিডিঅ'টো শেষলৈকে চাই থাকক। এতিয়া ৰেডি হৈ গ'লোঁ আৰু ঘৰৰ পৰা ওলালোঁ। অলপ পিছতে বজাৰ গৈ পাম। বজাৰৰ পৰা আকৌ মিষ্টি ল'ব লাগিব। ইয়াত বজাৰ আহি পালোঁ। এতিয়া আহিলোঁ মিষ্টি দোকানত আৰু ইয়াত দেখিলোঁ গৰম গৰম চিংৰা ফ্ৰাই কৰি আছে। চিংৰা ল'লোঁ আৰু চিংৰা লোৱাৰ পিছত আকৌ বাইকত উঠি গৈ আছোঁ। আৰু গাইজ আমাৰ ঘৰখন পোৱাৰ আগতে ইয়াত চাওক হনুমানজীৰ মূৰ্তি পোৱা যায়। চাওক আপোনালোকে। তাৰপিছত এখন দোকানত সোমালোঁ কাপোৰ লোৱাৰ কাৰণে। কাপোৰ ল'লোঁ আৰু অলপ পিছতে ঘৰখন গৈ পাম। গাইজ এতিয়া ঘৰ আহি পালোঁ। আৰু গাইজ ভিডিঅ'টো চাই ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু যিসকলে নতুনকৈ চাই আছে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো ক্লিক কৰি দিব যাতে মই ভিডিঅ' আপলোড দিয়াৰ পিছত আপোনালোকে ন'টিফিকেশ্যন পাই যায়। কোনে কি কৰি আছে চাওক। ইয়াত বা মাংস ধুই আছে। বা আহিছে কেইদিনমান আগতে আৰু ইয়াত দেউতা বহি আছে। বাৰ মাংস ধোৱা এতিয়া কমপ্লিট হৈ গ'ল আৰু এতিয়া চাহ বনোৱা হ'ল। পিঠা বনাইছিলে চাহ আৰু পিঠা খালোঁ। চাওক গাইজ ইয়াত পিঠা বনাই ৰাখিছে। অলৰেডি বনাইছিলে ইয়াত চাওক এক্সট্ৰাকৈ ৰাখিছে। আকৌ বা এতিয়া পিঠা বনাই আছে কাৰণ বা আজি ঘৰত যাব। ঘৰত যোৱাৰ সময়ত পিঠা লৈ যাব ঘৰত আৰু মই আজি আকৌ ৰিটাৰ্ণ আহি যাম ঘৰত। মোকো দিব। আকৌ বনাই আছে আৰু ইয়াত চাওক দেউতাৰ ঘৰত ইয়াত ঘৰ বনোৱা হৈ আছে। কমপ্লিট হোৱা নাই, বনোৱা হৈ আছে। আপোনালোকে দেখিবলৈ পাইছে। আৰু গাইজ বাৰ বিয়াৰ পিছত আজি বাৰ লগত লগ পালোঁ। বহুত ভাল লাগি আছে। যিসকলে বাৰ বিয়াৰ ভিডিঅ' চোৱা নাই প্লিজ আপোনালোকে মোৰ চেনেলত গৈ ভিডিঅ'বোৰ চাব পাৰিব। গাইজ এতিয়া কিচেন ৰুমত ৰন্ধা বঢ়া চলি আছে। বলক চাওঁ কি বনাই আছে। মা আগতে গৈ আছে আৰু মই মাৰ পিছে পিছে গৈ আছোঁ। ইয়াত বা কিবা ফ্ৰাই কৰি আছে। কি বনোৱা হ'ব পিছত আপোনালোকক দেখুৱাম। এইটো চাই থাকক শেষলৈকে। বাৰ পিঠা বনোৱা হৈ গ'ল আৰু বহুত দিন পিছত বাৰ লগত লগ পালোঁ। বাৰ লগত বহুত টাইম কথা পাতিলোঁ আৰু এতিয়া মা আৰু বৌয়ে ৰন্ধা বঢ়া কৰি আছে। বহুত কিবা কিবি বনাই আছে। তাৰপিছত মই দেউতাৰ লগত ফটো উঠিলোঁ। তাৰপিছত মা আইতা বা বৌ চবৰ লগত ফটো উঠিলোঁ। এইজনী মোৰ মা হয়, এইজনী মোৰ আইতা আৰু বাকটো আপোনালোকে চিনিয়ে পায়। অলপ আগতে মই চিনাকি কৰাই দিলোঁ। আৰু এইজনী বৌ হয়। চবৰ লগত ফটো উঠিলোঁ আৰু গাইজ আকৌ ৰিটাৰ্ণ ঘৰত আহি যাম। ভাত হৈ গ'ল আৰু বেঙেনা ফ্ৰাই হৈ আছে। ইয়াত চাওক মাছ বেঙেনা ভাজি আৰু কিবা কিবি বনাইছে, মাংস বনাইছে। এতিয়া ভাত খাই ল'ম। দেউতাই ভাত খালে। এতিয়া মই আৰু মোৰ হাজবেণ্ডে খালোঁ। তাৰপিছত মা আইতা বৌ বা চবে ভাত খালে। তাৰপিছত মই আধা ঘণ্টামান ৰেষ্ট কৰিলোঁ আৰু আকৌ শাৰী পিন্ধি ৰেডি হ'লোঁ ঘৰত অহাৰ কাৰণে। এতিয়া ৰেডি হৈ ঘৰৰ পৰা ওলালোঁ। দাদা ডিউটিত গৈছিলে। এতিয়া ঘৰত আহিলে আৰু এতিয়া ভাত খালে। এতিয়া ঘৰৰ পৰা ওলালোঁ আৰু গাইজ এতিয়া ঘৰ আহি পালোঁ। আৰু ইয়াত চাওক মা ঘৰত নাই, মা ক'ৰবাত গৈছে তলা লগাই। তলা খুলিলোঁ, খুলি ঘৰত সোমালোঁ। তাৰপিছত সন্ধিয়া হ'ল আৰু ঘৰৰ পৰা আহোঁতে মা পিঠা দিছিলে। পিঠা বনাই দিলোঁ তেওঁলোকক। আৰু গাইজ মোৰ ভাগিনী আছে ঘৰত। তাই মালপোৱা খাই বহুত ভাল পায়। ঘৰৰ পৰা আহোঁতে বজাৰৰ পৰা মালপোৱা লৈ আহিলোঁ আৰু তাই মালপোৱা কি বুলি কয় আপোনালোকে নিজে শুনক। কি খাই আছা? গাইজ তাই মালপোৱাক কমলা বুলি কয়। ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা লাগিছে প্লিজ কমেণ্টত জনাব। টাটা, নেক্সট ভিডিঅ'ত লগ পাম।